কাৰোবাক যদি গুৰুত্ব দিব বিচাৰিছা বা প্ৰশংসা কৰিব বিচাৰিছা, তেন্তে তেওঁ জীয়াই থাকোঁতেই কৰা, কাৰণ মৰাৰ পিছততো সকলোৱে কান্দে। মোৰ ওপৰত ভৰসা নাই নেকি? এইষাৰ কথা কৈ কিমানে যে ধোকা দি যায় আমাক। যিজন মানুহে নিজৰ দুখ কষ্টবোৰক কাৰোৱেই আগত প্ৰকাশ কৰিব নোৱাৰে, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁৰ জীৱনত সকলো ঠিকে ঠাকেই চলি আছে। মাথোন ইয়াৰ অৰ্থ এইটোহে যে সেইজন মানুহে ভিতৰিয়েই নিজৰ দুখ কষ্টবোৰক লুকুৱাই ৰাখি নিজৰ জীৱনটো উপভোগ কৰিবলৈ পছন্দ কৰে, কাৰণ তেওঁ ভালদৰে জানে যে ইয়াত তেওঁক কোনেও লগ নিদিয়ে। আপুনি যদি কাৰোবাক নিজতকৈও বেছি মূল্য দিবলৈ লয়, তেন্তে তেওঁ আপোনাক ফ্ৰীতে পোৱা বস্তু বুলিহে ভাবে। যিজনে তোমাক সময়ত সদায় লগ দিয়ে, তেওঁক তুমি সদায় নিজৰ লগত ৰাখিবা, আৰু ধোকেবাজজনক সদায় তেওঁৰ অকাতত ৰাখিবা। যাক আমি চবতকৈ বেছি ভাল পাওঁ, চবতকৈ বেছি দুখ কষ্টও আমি তেওঁৰ পৰাই পাওঁ। মানুহবোৰ আচলতে এনেকুৱা কিয় হয়? যেতিয়া নেকি সিহঁতৰ নিজৰ মতলবৰ কথা পাতিবলগীয়া থাকে, তেতিয়া আমাৰ লগত বহুত ভালদৰে বিহেভ কৰে, আৰু যেতিয়া মতলব শেষ হৈ যায়, তেতিয়া কথা পতাৰ সুৰেই বদলি যায়, যেন আমাক চিনিয়েই নাপায়। মানুহে লাগিলে নিজকে যিমানেই ব্যস্ত নাৰাখক কিয়, কিন্তু যাক তেওঁ সঁচা প্ৰেম কৰে, তেওঁক মনত পৰাৰ পৰা তেওঁ কেতিয়াও হাৰিব নোৱাৰে। যিটো কৰিব নালাগিছিল তাকেই কৰিলোঁ মই, নিজৰবোৰৰ ওপৰত ভৰসা অলপ বেছিয়েই কৰিলোঁ মই। তোক ইমান কিয় ভাল পালোঁ মই? কেতিয়াবা এইটো কথা ভাবি মই নিজকে ঘিণ কৰিবলৈ লওঁ। পৰিস্থিতি, ভাগ্য আৰু মানুহ সময় বাগৰাৰ লগে লগে সকলো বদলি যায়। সত্যৰ সদায় এইটো ইচ্ছা থাকে যে তাক যাতে সকলোৱে চিনি পাওক, কিন্তু মিছাৰ সদায় এইটো ভয় থাকে যে তাক যাতে কোনেও চিনি নাপাওক। এটা কথা মই তোমালোকক বাৰে বাৰে মনত পেলাই দিব বিচাৰোঁ, সদায় যে এইখন পৃথিৱীত কোনো কাৰো নহয়, সকলো স্বাৰ্থপৰ। আপুনি লাগিলে নিজৰ সুখ সকলোৰে আগত শ্বেয়াৰ কৰক, কিন্তু নিজৰ দুখ, নিজৰ কষ্ট কেৱল ভৰসাৰ যোগ্য লোকৰ আগতহে শ্বেয়াৰ কৰিব লাগে। এটা শুদ্ধ ডিচিশ্যনো কেতিয়াবা ভুল হৈ যায়, যদিহে সেইটো উচিত সময়ত লোৱা নাযায়। আনে যদি তোমাক বুজি নাপায়, তেন্তে তাকেই লৈ তুমি ইমান কিয় চিন্তা কৰি থাকিব লাগে? আচলতে চিন্তাটো তুমি তেতিয়াহে কৰিব লাগে যেতিয়া নেকি তুমি নিজক বুজি নোপোৱা। জীৱনত নিজৰ কেৱল এটাই এটিটিউড ৰাখিবা তুমি, যে বন্ধুত্বত কেতিয়াও ধোকা নচলিব আৰু ধোকেবাজজনৰ লগত কেতিয়াও বন্ধুত্ব নচলিব। কোন, কেতিয়া, কাৰ আৰু কিমান আপোন, এয়া কেৱল সময়ে কয় আমাক। আপুনি কাৰোবাক সিমানেই লগ ধৰক যিমান নেকি তেওঁ আপোনাক লগ পাবলৈ বিচাৰে। যেতিয়া জীৱনটোৱে তোমাক দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়ে, তেতিয়া পুৰণি ভুলবোৰ আকৌ এবাৰ কৰাৰ ভুল কেতিয়াও নকৰিবা তুমি। যেতিয়া মানুহৰ সময় বদলে, তেতিয়া আনবোৰতকৈও বেছি নিজৰবোৰ জ্বলি পুৰি মৰে। মনত ৰাখিব এটা কথা, আপোনাৰ মনৰ চিন্তাবোৰতকৈ আপোনাৰ আত্মসন্মান বেছি শক্তিশালী হোৱাটো উচিত। তেনেবোৰ সম্বন্ধই সদায় বেছি সফল হোৱা দেখা যায়, য'ত নেকি টকা পইচাৰ লেনদেন কম হয় আৰু মৰম ভাল পোৱাৰ লেনদেন বেছি হয়। কিমান যে ভাল হ'লহেঁতেন তেতিয়া, যেতিয়া নেকি মোৰ হৃদয়খনো শিলৰ হোৱাহেঁতেন। লাগিলে কোনোবাই যিমানেই আঘাত নিদিয়ক কিয়, মোৰ হৃদয়ত একোৱেই প্ৰভাৱ নপৰিলহেঁতেন। ভুল হৈছে আমাৰ জীৱনৰ এটা অংশ, কিন্তু ইয়াক বহুত কম লোকেহে মানি ল'ব পাৰে। আমাৰ জীৱনলৈ অহা দুখ কষ্টবোৰে আমাক অসুবিধা কৰিবলৈ নাহে, বৰঞ্চ আমাৰ যোগ্যতা আৰু আত্মবিশ্বাসৰ পৰীক্ষা ল'বলৈহে আহে। মানুহে আপোনাক নহয়, আপোনাৰ ভাল সময়কহে গুৰুত্ব দিয়ে। নিজৰ মন পচন্দৰ মানুহজনৰ লগত অলপ কথা পতাটোৱেই আপুনি গোটেই দিনটো হেপী থাকিবলৈ যথেষ্ট।